স্যার গাড়ীখন ক'ৰ পৰা আনিলে কোনটা ভৰ্তি তো গাড়ীখন আজি ৰাতিপুৱা তেখেতে ডিউটি গৈছিলে আমাৰ জিৰিকেণ্ডিং ষ্টাফ আছিলে তাতে ৰবিৰাম FGD তেখেতে নৰ্মেল ডিউটি গৈ আছে তেতিয়া এইটো ৰং আপাম বুলি একটা জিৰিকেণ্ডিং ফালে তাতে সেহেঁতে অন ডিউটি সেহেঁতে লেখা দেখা পাইছে তাৰপিছত মানুহকেইটাতো চব পলাই গুচি গ'ল তো আমি গাড়ীটো দেখি পাই কিনে আইডেণ্টিফাই কৰি গাড়ীটো আমাৰ অফিচত লৈ নিলে আৰু গাড়ীখন ক'ত নিব বিচাৰিছে এইখিন্দা এইফালেতো ক'ত এইটোতো মই নাজানো হ'লেও আমাৰ কামটো হ'ল যে ধৰিব লাগে ধৰিছোঁ আৰু লৈ নিছোঁ আৰু আমাৰ অফিচত আৰু ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন কাৰণে আমি লগাই আছোঁ কাম কুন্দাৰ মূল্য হ'ব এইটো হ'ল আপোনাৰ লালিপমা আৰু আপোনাৰ মাৰ্কেট ভেলিউ হ'ব কিমান 20-30মানটো আছে চাগে লাইক 20,000 ইমান হ'ব আৰু